हेलो गाइस की खबर আজি মই আপোনালোকলৈ এটা স্পাইসি চিলি চিকেনৰ ৰেচিপি লৈ আহিছো। এই ৰেচিপিটো বনাবৰ কাৰণে দুটা পিয়াজ লৈ ললো, দুটা ক্যাপসিকাম, অলপমান আদা নহৰু, এটা বিলাহী আৰু কৰ্নফ্লোৰ পাউডাৰ, টমেটো কেচাপ, ৰেড চিলি আৰু গ্ৰীন চিলি সস আৰু সয়া সস। তাৰপৰা এটা পিয়াজৰ পাহিখিনি এনেকৈ মই এৰুৱাই ললো আৰু বাকি ক্যাপসিকাম, বিলাহী আৰু বাকি থকা পিয়াজ আৰু আদা নহৰুখিনি এনেকৈ টুকুৰা টুকুৰকৈ কাটি ললো। তাৰপৰা এয়া চিকেনখিনি নিমখ এড কৰিছোঁ আৰু ফ্লেভাৰটো আহিবৰ কাৰণে অকণমান নেমু ৰস এড কৰিছোঁ। তাৰপৰা এয়া আপোনাৰ 2 চামুচ কাশ্মীৰী মিৰ্চ দি দিছোঁ আৰু অলপমান সয়া সস এড কৰিছোঁ। তাৰপৰা এনেকৈ আপোনাৰ ভালকৈ গোটেইখিনি মই মিহলাই লৈছোঁ। তাৰপৰা এয়া মই 2 চামুচ আপোনাৰ কৰ্নফ্লোৰ পাউডাৰ এড কৰিছোঁ আৰু 2 চামুচ চাউলৰ গুড়া এড কৰিছোঁ। ইয়াত আপোনালোকে ফুড কালাৰো এড কৰিব পাৰে, মই খালি কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ নাই কৰা। এনেকৈ গোটেইখিনি আপোনাৰ মিহলাই লোৱাৰ পিছত এয়া গেছ অন কৰি মই মিঠাতেল দি দিলোঁ। তাৰপৰা গোটেই যিখিনি চিকেন মই মেৰিনেট কৰি থৈছিলোঁ গোটেই চিকেনখিনি এনেকৈ হাফ হাফ কৰি ফ্ৰাই কৰি ল'লোঁ। এয়া সেই যিখিনি মই তেলত চিকেনখিনি ফ্ৰাই কৰিছিলোঁ সেইখিনি তেলতে এয়া মই কাটি থোৱা আদা আৰু নহৰুখিনি মই প্ৰথমে দি দিছোঁ। তাৰপৰা যিখিনি মই টুকুৰা টুকুৰকৈ পিঁয়াজ কাটি ৰাখিছিলোঁ সেইখিনি মই এড কৰিছোঁ। তাৰপৰা এনেকৈ অকণমান ৰঙচুৱা হোৱালৈকে গোটেইখিনি আপোনাৰ ফ্ৰাই কৰি ল'লোঁ। অলপ কালাৰটো আহিব দিব আৰু ৰঙচুৱা ভাৱটো। তাৰপিছত আপোনাৰ ক্যাপসিকাম আৰু বিলাহী যিখিনি মই কাটি ৰাখিছিলোঁ সেইখিনি মই এড কৰিছোঁ। এনেকৈ গোটেইখিনি আপোনাৰ ভালকৈ এনেকৈ মিহলাই লৈ পেলাই ফ্ৰাই কৰি ল'লোঁ। তাৰপৰা এয়া হাফ ফ্ৰাই হৈ গ'লত যিখিনি আপোনাৰ পাহি এৰুৱাই থৈছিলোঁ পিঁয়াজখিনি সেইখিনি মই এড কৰিলোঁ। তাৰপৰা এনেকৈ অলপ টাইম গোটেইখিনি সিজিব দিলোঁ। এয়া অলপ সিজা হ'লত প্ৰথমে টমেটো কেচাপ, তাৰপিছত আপোনাৰ ৰেড চিলি সস, গ্ৰীন চিলি সস এয়া মই এড কৰিছোঁ আৰু আপোনাৰ এয়া মই লাষ্টত সয়া সস অলপ দি দিছোঁ। সসটো আপোনালোকৰ প্ৰয়োজন অনুসৰি দি দিব আৰু যদি জ্বলাটো অলপ বেছি লাগে তেতিয়া গ্ৰীন চিলি আৰু ৰেড চিলি সসটো অলপ বেছি পৰিমাণে দিব পাৰে। তাৰপৰা এয়া মই আপোনাৰ কৰ্নফ্ল'ৰত অলপ পানী দি এটা পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি এতিয়া মই আপোনাৰ গ্ৰেভিখিনি দি দিছোঁ আৰু অকণমান উতল আহিব দিছোঁ। যদি আপোনালোকে ইয়াত পানী অকণমান বেছিকৈ লাগে মানে অলপ জুলীয়া টাইপত বনাব বিচাৰে তেতিয়াহ'লে অলপ বেছিকৈ পানী এড কৰিব। তাৰপিছত এয়া মই চিকেনখিনি দি পেলাই ওপৰত অকণমান আপোনাৰ ফ্লেভাৰটো আহিবৰ কাৰণে জালুকৰ গুড়া দি দিছোঁ। তাৰপৰা ইয়াৰ ওপৰত অকণমান মই মান ধনিয়া পাতৰ ফ্লেভাৰটো যেতিয়া ভাল লাগে অকণমান দি দিছোঁ। এয়া দেখিছেনে আপোনাৰ চিকেন ৰেডি হৈয়ে গৈছে আৰু এয়া গৰমে গৰমে ৰুটি বা ভাতৰ লগত আপোনালোকে খাব পাৰে, খাবলৈ বহুত টেষ্টি হয়। এবাৰ বনাই খাই চাবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে আগলৈও যদি এনেকৈ মোৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।